নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি প্ৰথমবাৰৰ বাবে এটা ব্লগ চেনেল আৰম্ভ কৰিবলৈ ওলাইছোঁ, আপোনালোকৰ মাজত দিবলৈ ওলাইছোঁ। আৰু মোৰ এনেকুৱা আগতে ভিডিঅ' বনোৱাৰ কোনো অভিজ্ঞতা নাই, গতিকে হয়তো কোনোবাখিনি ভুল হৈ যাব পাৰে। আপোনালোকে মোক মাফ কৰি দিব আৰু লগতে কোনখিনি ভুল হৈছে মোক কমেণ্ট কৰি জনাই দিব। তেতিয়া চাগে মই আগলৈ আৰু ইয়াতকৈ ভাল ভিডিঅ' ভালদৰে বনাব পাৰিম, ভুলখিনি শুধৰাই দিব পাৰিম, শুধৰাই ল'ব পাৰিম। আৰু আৰম্ভ কৰোঁ এতিয়া আমাৰ ভিডিঅ'টো। ভিডিঅ' কি বনাম মোৰ আগতীয়া তেনেকুৱা কোনো প্লেন নাছিলে, কিন্তু মই ভাবিলোঁ আজি যেতিয়া লক্ষী পূজা আৰু আমাৰ ঘৰত কেনেকৈ লক্ষী পূজা পাতোঁ তাকে আপোনালোকক দেখাই দিওঁ। আৰু আজি লক্ষী পূজাত আমি দোকানতো নিয়মটো পালন কৰিছোঁ। তেনেকৈ শৰাই চৰাই একো দিয়া নাই, কিন্তু আমি চাকিহে জ্বলাই আছোঁ, কাৰণ দুভাগকেতো শৰাই দিব নোৱাৰোঁ। ঘৰতো লক্ষী পূজা পাতিছোঁৱে যিহেতু, আৰু লক্ষী পূজা ঘৰত পাতিমগৈ। এতিয়া অকল চাকিখন জ্বলাই পিনি দোকানৰ পৰা যামগৈ। এতিয়া আপোনালোকক দেখাই থৈ যাম আমাৰ দোকানখন আৰু চাকিখিনি কেনেকৈ জ্বলাইছোঁ, ক'ত দিছোঁ আপোনালোককো দেখাম, আপোনালোকে চাই থাকক। মই এতিয়া চাকিখন জ্বলাই লৈছোঁ এনেকৈ, তিনিখন এইপিনে বাহিৰত দিবলৈ লৈছোঁ, এখন ভিতৰত দিবলৈ লৈছোঁ। চাকিখন জ্বলাই হৈ গৈছে, এতিয়া মই বাহিৰত চাকিখন দি থৈ আহোঁগৈ। এতিয়া ঘৰলৈ আহি পাই পিনি ঘৰত শৰাই দিছোঁ, এখন মাহ প্ৰসাদৰ আৰু এখন পায়সৰ শৰাই দিছোঁ। শৰাইখন অকণমান দেৰিকৈ ভাঙিম। আৰু এইটো চাওক আমাৰ ঘৰটো, ল'ৰাই মম জ্বলাই এনেকুৱা কৰি দিছে। ভিডিঅ'টো বেছি দীঘল কৰিব নোৱাৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। মই আধা আধি শেষেই হৈ গৈছে।